আফটাৰনুন সকলোকে তো আজি এটা বঢ়িয়া ভিডিঅ' বনাব গৈ আছোঁ। তো এইটো ভিডিঅ' দি যোনবোৰ মানে গাড়ীৰ মানুহ আছে বা যোনে গাড়ী চাড়ী চলাই ভাল পায় বহুত ভাল পাব। কাৰণ মানে যোনটো বস্তু আমি অনলাইন চাই থাকোঁ, যেনেকৈ আপোনাৰ নেট হওক, গ্লাছৰ কাৰণে নেট, জেড ব্লেক নেট, তো বহুত টাইম কি হয়, এমেজনত অৰ্ডাৰ দিওঁতে আপোনালোকৰ বস্তুবোৰ আহি নাপায় বা মানে ভাল কোৱালিটিটো আপোনালোকে যোনটো ফটোত দেখায় সেইটো কেতিয়াও আহি নাপায়। কাৰণ এতিয়া যোনটো গৰম পৰিছে গুৱাহাটীত, অসমত বা যোনে ভিডিঅ'টো চাই আছে, বহুত ৰ'দ। তো এই ৰ'দত বহুতে আমি এতিয়া জেড ব্লেক গ্লাছ লগাব নোৱাৰোঁ। যেনেকৈ আপুনি ভাবক ডিকিত যদি জেড ব্লেক গ্লাছ আমি কৰি গুৱাহাটীত আৰামছে ঘূৰি থাকিব, ডিকিত ছাইডত আৰামছে ঘূৰি থাকিব। কিন্তু আমি শ্বিলং গ'লে ফাইন দিব লাগে, দূৰত গ'লে চিন্তা এটা হৈ থাকে যে চেকিঙত ৰখাই দিব নেকি, বা গুৱাহাটীতো আমি যদি জেড ব্লেক গ্লাছ কৰি ঘূৰোঁ এদিন হ'লেও ধৰিব, এটা অলপ চিন্তা থাকেই। কাৰণ যোনে দিনটো মানে ঘূৰি ফুৰি থাকে সিহঁতৰ প্ৰব্লেম আছে। বাকী যোনে বোলে খালি ৰাতি ওলাই ঘৰত এক্সট্ৰা দুখনমান গাড়ী আছে সিহঁতৰ কাৰণে প্ৰব্লেম নাই। আমাৰ নিচিনা আমি যেনেকৈ দিনে ৰাতি বোলে আজি ফেঞ্চি, আজি নলবাৰী, আজি ক'ৰবাত ঘূৰি দিবলৈ। তো এতিয়া কি কৰিব পাৰি, মই এখন দোকান এখন আছে য'ত মই আগতে গৈছিলোঁ। নেট পাই আপোনাৰ গাড়ীৰ ছেইম চাইজত নেট চিলাই দিব, ফুল জেড ব্লেক নেট। তো আপোনাৰ ডিকিত হওক, ছাইড গ্লাছ হওক, পিছত হওক। তো এটা কি ভাল, আপোনালোকে শ্বিলং গ'ল বা দূৰত ক'ৰবাত যাব লগা আছে, আপোনালোকে নেটকেইখন খুলি দিলে একো চিন্তা নাই। কাৰণ আপোনালোকে যদি জেড ব্লেক গ্লাছ কৰি লয় তো ক'ৰবাত দূৰত গ'লে মিনিমাম 2000 ফাইন, বা আজিকালি জানে ন দূৰতে আপোনাক বোলে ড্ৰিংক কৰি ঘূৰি আছে মদ খাই, তো এনেহ'লে বাচি গ'লে জেড ব্লেক গ্লাছকেইখনৰ কাৰণে আপোনালোক ফচি গ'ল সেইদিনাৰ কাৰণে। কিয়? কাৰণ চকুত পৰি গ'ল আপোনাৰ জেড ব্লেক গ্লাছ আছে গাড়ীখনত। তো সেইটো কাৰণে কি কৰিব পাৰে, আপুনি নেট লগাই ল'লে। আৰু যেতিয়াই আপোনালোকে বোলে ক'ৰবাত ৰাতি ওলাই যাব এনে ফেৰ যে গাড়ীখনত গ্লাছ লাগে, ক'লা গ্লাছ, তেতিয়া আপুনি নেটকেইখন লগাই ল'লে। তো আজি দোকানখন দেখাম, এটি ৰোডত যোনখন আছে। তো লোকেশ্যনো দেখাই দিম, দোকানখন দেখাম য'ত এইটো বনায়। তো আজি মই অৰ্ডাৰো দিম তাতে, আপোনালোকে দোকানখন চাওক। আৰু যেতিয়া নেটটো আহে তেতিয়া আপোনাক মই ভালকৈ ভিডিঅ'টো কৰি দেখাই দিম যে কেনেকুৱা কোৱালিটি নেট আহিছে। তো আগতে মোৰ যোনখন বেলেনো আছিল তাতে মই এইটো কৰিছিলোঁ, লগাইছিলোঁ ডিকিখনত, পূৰা জেড ব্লেক ফুল নেট। তো ধুনীয়া হয়। তাতে বহুত বছৰ পিছত গৈ আছোঁ, সেইকাৰণে ভিডিঅ'টো আপোনালোকক দেখাম বুলি ভাবিলোঁ যে মানে এইটো বহুতক লাগে, যে আমি বহুতে এমেজনত চাই থাকোঁ নেটৰ কাৰণে, কিন্তু আমাৰ গুৱাহাটীতে আছে ধুনীয়া য'ত মানে আপোনালোকে নেট চিলাব পাৰে। আৰু তাতে বহুত বস্তু কম পায়, এখন কিন্তু মেইনলি নেটৰ কাৰণে। আৰু এনেকুৱা বহুত দোকান আছে, আৰু এনেকুৱা ভিডিঅ' বনাই থাকিম। তো এতিয়া মানে আপোনালোকেও মানে শ্বেয়াৰ কৰোঁ মানে যে পাষ্টত কি দোকান জানিছিলোঁ। তো আপোনালোকেও চাওক ভিডিঅ'টো, কণ্টিনিউ কৰি চাব দোকানখন। আৰু মানে আফটাৰ প্ৰডাক্টটো ভিডিঅ'টো লাষ্টলৈ চাব, যোনটো নেট মানে হ'ব সেইটো চাই আপোনালোকে বহুত বেছি ভাল পাব। দোকান চোকান দেখাই দিলোঁ। আৰু এটা মোৰ কি বেয়া এডভান্টেজ হ'ল যে সিহঁতে চব গাড়ীৰে বনায়, কিন্তু থাৰৰ কি হ'ল, থাৰৰ আপোনালোকৰ পিছৰ গ্লাছটোত আপোনালোকৰ দেখে যে উঠাইলে হাইড্ৰলিক থাকে, উঠাই দিয়ে। তো সেইকাৰণে মানে, আৰু মেটেল নহয় কাৰণে পিছৰ ডিকিখনৰ মই মানে এই নেটটো নাপালোঁ। বাকী আপোনালোকে যি গাড়ী লৈ, আগতে মোৰ যেনেকৈ বেলেনো আছিল, ভাৰ্না আছিল, চবৰে বনাই দিব, চব গাড়ীৰে পাৰে, খালি থাৰৰ নোৱাৰি কাৰণ সেইটো হাইড্ৰলিকৰ কাৰণে। তো এতিয়া নেটটো এসপ্তাহ পিছত দিব। তো ভিডিঅ'টো মই একেলগেই আপোনালোকে হেৰি কৰিব, এসপ্তাহ পিছত আকৌ মই নলবাৰীৰ পৰা আহিম আৰু দেখাম কোৱালিটিটো। মই পূৰা জেড ব্লেক নেট দিছোঁ, আপোনালোকে কোৱালিটিটো চাই ক'ব। আৰু দোকানখনটো মই দেখালৈ, লোকেশ্যনটো মানে গুগল মেপত ডাইৰেক্ট চাৰ্চ কৰিব, ডাইৰেক্ট আহি যাব। আৰু বহুত কম প্ৰাইচ। মই কওঁ মোৰ 4খন আইনাৰ প্ৰাইচ কিমান হ'ব আপোনালোকে গেছ কৰক। এই 4খন, পিছৰ দুখন, এই দুখন মাত্ৰ 1000 ৰুপিজ। এইটো যুগত অনলাইনতকৈও কম দাম, 1000 অনলি। আৰু পিছৰখন যদি হ'লে মোৰ বেলেনখন লগাওঁতে 600 লৈছিল এই 3-4 বছৰ আগত। তো এতিয়া কিমান নহ'ব, 100-200 টকা ডিফাৰেঞ্চ। তো ইমান কমত ফুল কোৱালিটি পাব। আৰু বস্তুৰ নেটটো যেতিয়া চিলাই আহিব 3-4 দিন টাইম লাগে। তো মোৰতো টেনশ্যন নাই, মই এসপ্তাহ কাৰণে নাইকিয়া হৈ আছোঁ, তাৰপিছত আহিম, তো পাই যাম। তো আপোনালোকে নেটটো চাই ক'ব কেনেকুৱা মানে লাগিছে। আৰু তো 1 উইক এইটোৰ মাজত গেপ থাকিব ভিডিঅ'টোৰ মাজত। তাৰপিছত যেতিয়া পাম তেতিয়া কম। আৰু ট্ৰেফিকটোতো গম পাইছে, সেইকাৰণে সদায় লাইফত অট'মেটিক ল'ব লাগে। আৰু ভিডিঅ' আৰু বনাব আপোনালোকে যদি এইটো ভিডিঅ' যদি চাই ভাল পাইছে। আৰু বহুত এনেকুৱা কপচি দোকান আছে য'ত আপোনাৰ থাৰৰ ওপৰৰ ৰুফ, থাৰ বুলি নহয় চব গাড়ী আজিকালি দেখিছে ওপৰৰ ৰুফত পূৰা কুশ্যন লগাই দিয়ে, ছিটবোৰ একদম পূৰা কুশ্যন, ছাইডত এইবোৰ কুশ্যন। সেনেকুৱা দোকান আছে য'ত আপোনাৰ ডাঙৰ এতিয়া নামবোৰ নকওঁ, ডাঙৰ দোকানবোৰ আহি মেলি তাতে গাড়ী দি থৈ মানে দিয়ে, চাইজটো জোখ কৰে আৰু গুচি যায়। আৰু তাৰপিছত 3-4 দিন পিছত মাতে, য'ত কভাৰটো লগাই দিব কুশ্যনটো। তো সেনেকুৱা দোকান আছে য'ত আপোনাৰ ডাঙৰ ডিলাৰবোৰে 30,000, 35,000, কোনোবাই 25,000 খোজে। কিন্তু তাতে আপোনাৰ ৰেটটো শুনিলে গম মানে হেৰি হৈ যাব। তো আপোনালোকে যদি ভালকৈ ভিডিঅ'টো মানে আপোনালোকে ভাল পায় আৰু যদি ভাল কমেণ্ট দিয়ে তেতিয়াহ'লে সেই জেগাটোও দেখাম য'ত কুশ্যন পায়, আৰু কোনটো ৰেট মানে মই লগাই ল'ম একেবাৰে। আপোনালোকে যদি মানে আশীৰ্বাদ দিয়ে আৰু ভাল পায় ভিডিঅ' গাড়ী কণ্টেণ্ট বনোৱাৰ কাৰণে, তো সেনেকুৱা আৰু কিছুমান কপচি চিক্ৰেট দোকান আছে য'ত একদম কম বাজেটত পায়, আপোনালোকে বিশ্বাস নকৰিব। সেইবোৰো মই দেখাম ইয়াৰ নেক্সট ভিডিঅ'টো।
তো ফাইনেলি আজি 1 উইকৰ পিছত আজি ডেট হ'ল আপোনাৰ 6 জুলাই। তো আজি নেটকেইখন আনিব গৈছোঁ। আজি আপোনালোকক দেখাম যে নেটকেইখন লগোৱাৰ পিছত কেনেকুৱা হয়। খালি ডিকিটো জেড ব্লেক কৰি ল'ব লাগিব, কাৰণ গম পাইছে থাৰৰ চিষ্টেমটো বেলেগ। কিন্তু বেলেগ গাড়ী যদি হ'ল হয় আপোনালোকে ডিকিৰো নেট পাই গ'লে হওক, স্কৰপিঅ' বা যি গাড়ী আছে চব গাড়ী। থাৰ কাৰণে উপায় নাই আৰু এইটো জেড ব্লেক কৰিব লাগিব। এইটো শ্বিলং গ'লে ফাইন খাব লাগিব আৰু মানে কপালত লিখা থাকিলে। বাকী চব উইণ্টাৰে জেড ব্লেক নেট হ'ব। আৰু মোৰ যদি ভাল হয় মোৰ লগৰকেইটাও লগাব কৈছে, যোনে এতিয়া কেমেৰা ধৰি আছে। আপোনালোকে চাই ল'ব পাৰে কোৱালিটিটো কেনেকুৱা হয়। বহুত মানে এচেঞ্চিয়েল বস্তু আৰু বহুতে গম নাপায় যে গুৱাহাটীত নেট গাড়ী চাই চিলাই দিয়ে বুলি। মই যদি মানে বহুতে গম নাপায়, তো বহুতে অনলাইন অৰ্ডাৰ দিয়ে, তো আপোনাৰ পাৰফেক্ট যেনেকুৱা পিছে এনেকুৱা নাপায়। তো এখনত পূৰা একজেক্ট পাই যাব, মানে নেট পূৰা কলা লাগে, ডটেড লাগে, তো চিন্তা নাই। চাব পাৰে চানমাৰী ব্ৰিজ বনি আছে, বেয়া ট্ৰেফিক। তাৰমানে এসপ্তাহৰ পিছত এতিয়া গৈ আছোঁ ট্ৰেফিকৰ মাজেদি। তাৰপিছত মোৰ এটা লাখটকীয়া অলপ কাম আছে, সেইটোও কৰি ল'ম। আপোনালোকৰ ফাইনেল লুকটো দেখাম কেনেকুৱা লাগে। আপোনালোকেও যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু এনেকুৱা ভিডিঅ' তেতিয়া আৰু বনাম। গাড়ীৰ বেলেগ বেলেগ ভিডিঅ' ইউনিক, ওপৰত কুশ্যন লগোৱা, কিবা লগোৱা, মানে বিভিন্ন ধৰণৰ ভিডিঅ' আহি থাকিব। আপোনালোকে খালি ছাপোৰ্ট কৰিল, হয় নহয় টিজে? হয়। তুমি লগাব নে নাই? লগাম আজি চাব লাগিব, তাৰপিছত কেনেকুৱা লাগে, তাৰপিছত মোৰখনত লগাম। তাত তোমাৰ যিহেতু গাৰ্লফ্ৰেণ্ড আছে, সেইটো কলাৰ নেট লগোৱাৰ পিছত তোমাৰ লাভ বহুত হ'ব। একদম প্ৰেক্টিকেল হ'ব। প্ৰেক্টিকেল হ'ব। আপোনালোকৰ যোনবোৰ নতুন নতুন কাপল মানে আহি আছে ৰিলেশ্যনত, বা মানে অলৰেডি বহুত লম্বা চলি আছে, অলপ ভাল প্ৰাইভেচি লাগে। এইটো বেয়া নহ'ব চাগে এতিয়াতো। মই জাষ্ট এনেই কৈছোঁ, এইটো মানে সঁচাকৈ নাভাবিব, এইটো জাষ্ট এনেই কৈছোঁ। এইবোৰ গাড়ীত কেতিয়াও সেইবোৰ কৰিব নাপায়। এইটো কলা নেটটো জাষ্ট ফিল মানে গাড়ীটো শ্ব'টোৰ কাৰণে, সেইটো প্ৰেক্টিকেলি ইউজ নকৰিব আপোনালোকে। সেইটো মানে ফ্ৰী এডভাইচ এইটো বেকগ্ৰাউণ্ড ইউজ নকৰিব, মানে আপোনালোকৰ কথা আৰু। বলক নেক্সটটো দেখাই আছোঁ ফুল লগোৱাৰ পিছত। এতিয়া ট্ৰেফিকৰ মাজে মাজে গৈ আছোঁ। এতিয়া জানেই কলা ড্ৰাইভাৰ গুৱাহাটীত বহুত বেছি হৈ গৈছে, সেইকাৰণে সদায় অট'মেটিক চুজ কৰিব নেক্সট গাড়ী। লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, 80ত যদি আপোনালোকক কম দামতে একদম ভাবক মেচিন পাৰ্টছ, এগ্ৰিকালচাৰৰ বস্তু, বা আপোনাৰ কম দামত লেপটপ, যোনটো ভাবক লেপটপ এমেজনতকৈও কম দাম, মানে এনেকুৱা দোকান দেখাই দিব পাৰোঁ আপোনালোকক যোনবোৰ দোকানে এমেজনত চেলিং কৰে। তো সেনেকুৱা ভিডিঅ' বিচাৰিলে আপোনালোকে কমেণ্টত জনাব। মই এনেকুৱা কিছুমান দোকান দেখাম, যিহেতু মানে এক্সপিৰিয়েঞ্চ আছে। মানে মই লাষ্ট লেপটপ ইয়াতে কিনিছিলোঁ, এমেজনতকৈও কম প্ৰাইচ। মানে আপুনি যদি লেপটপত দেখাই দিয়ে বোলে এমেজন ফ্লিপকাৰ্টত এইটো দামত পাই আছে, তাতকৈও 3-4 হাজাৰ কমত পাব। তো এনেকুৱাও কিছুমান বহুত আছে। টায়াৰ যদি একদম কমত লাগে, টায়াৰো একদম মানে বহুত আছে। লগৰটোৰ যিহেতু চিনাকি আছে, মানে এনেকৈ বহুত এইখিনি জেগাত বহুত চিনাকি ফেঞ্চি এইটো। তো আপোনালোকে বিচাৰিলে এনেকুৱা বহুত, কাৰণ দোকান বহুত আছে। আপুনি কোনখনত যাব, চব দোকানতে চব বস্তু পায়, কিন্তু কমত কোনখনত পাব, একদম হ'লচেল কোনখন আচল, তো সেইখিনিও দেখাই দিব পাৰিম। আপোনালোকে যদি মানে কমেণ্টত লিখি কয়, নিশ্চয় নেক্সট ভিডিঅ'বোৰ এনেকুৱা বনাম, কাৰণ আশা হৈ থাকে, বস্তু কিনা হৈ থাকে। আপোনালোকে ক'ব, এতিয়া পাম আৰু। কাৰণ 80ত মোক চব বস্তু ল'ব আছিলে, সেইবোৰ ল'লোঁ। স্পেয়াৰ পাৰ্ট ল'ব আছিলে, চব বস্তু পাই যায় ইয়াতে, চিন্তা কৰিব নালাগে। গুৱাহাটীৰ এইবোৰ মাৰ্কেট খাতৰা মাৰ্কেট, মানে নিজে খালি কষ্ট কৰি আহিব লাগিব। আপোনালোকে জেনেৰেটৰ পৰা কিবা সৰু পাৰ্ট চব পাই যাব। নেটটো লৈ আপোনালোকক দেখুৱাৰ আগত মানে এইটো সৰু বস্তুটো কৈ দিলোঁ আৰু, ইন কেছ আপোনালোকে লাগে ট্ৰেক্টৰ টায়াৰ হওক, কিবা টায়াৰ, চব